নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ বিন্দাছ গাৰ্ল জুৰি ইউটিউব চেনেলটোলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো অলপ বেলেগ হ'বলৈ গৈ আছে। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ মাজত এটা চিম্পল ৰেচিপি শ্বেয়াৰ কৰিম। আৰু আজিৰ ৰেচিপিটো কি হয় বা মোৰ ষ্টাইলত মই কেনেদৰে বনাওঁ সেয়া আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আজি মই আপোনালোকক আলু পৰঠা বনোৱা ৰেচিপিটো ট্ৰাই কৰি দেখুৱাম। আৰু তাৰ বাবে মই প্ৰথমতে 3টা মিডিয়াম সাইজৰ আলু এনেকৈ বইল কৰি লৈছোঁ। তাৰপিছত এই ধনিয়া সৰু সৰুকৈ কাটি লৈছোঁ। আৰু পিঁয়াজো এটা মিডিয়াম সাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু 2টা কেঁচা জলকীয়া দীঘলকৈ কাটি লৈছোঁ মাজেৰে। আৰু এই আটাখিনি মই এনেদৰে মুঠি লৈছোঁ। এতিয়া মই এই বইল কৰা আলুখিনি হাতেৰে এনেকৈ পিটিকি ল'ম। আৰু এতিয়া আমি ইয়াত নিমখ এড কৰিব লাগিব। আপোনালোকে আপোনালোকৰ সোৱাদ অনুসাৰে নিমখ এড কৰি দিব। মই ইয়াত দিলোঁ। আৰু নিমখ এড কৰাৰ পিছত এতিয়া ইয়াত এই সৰু সৰুকৈ কাটি থোৱা মই পিঁয়াজখিনি এড কৰি দিম। আৰু এতিয়া মই এই মুঠি থোৱা আটাখিনি সৰু সৰুকৈ লাডু বনাই ল'ম। এনেদৰে মোৰ গোটেইখিনি বনাই লোৱা হ'ল। আৰু এতিয়া আমি ইয়াৰ মাজত আলুখিনি ভৰাই দিব লাগিব। এতিয়া আমি এইখিনি এনেদৰে অলপ হাতেৰে বহল কৰি ল'লোঁ। আৰু ইয়াত আমি এতিয়া আনি থোৱা আলুখিনি এনেদৰে ভৰাই দিম। আৰু এতিয়া মই এইখন আপোনালোকক বেলি দেখুৱাম। আৰু এইখন বহুত সাৱধানেৰে বেলিব লাগিব আমি। চাওক মই আপোনালোকক দেখুৱাম। বহুত সাৱধানেৰে বেলিব লাগিব, নহ'লে আমাৰ আলুখিনি ওলাই যোৱাৰ সম্ভাৱনা থাকিব। বহুত সাৱধানেৰে এনেকৈ লাহে লাহে বেলিব লাগিব, কোনো ফালৰ পৰাই আলুখিনি ওলাই নাযায়। এয়া এইখন মোৰ এনেদৰে বনোৱা হৈ গ'ল। এইখনো মোৰ এনেদৰে বেলি লোৱা হৈ গ'ল। আৰু বাকী কেইখনো মই এই চেম প্ৰচেছতে এনেকৈ বেলি লওঁ। তাৰপিছত আপোনালোকক পুনৰ দেখুৱাই আছোঁ। মই অলপ অলপ তেল লগাই দিছোঁ। আৰু আপোনালোকে তেল নলগোৱাকৈ বনাব পাৰে, সেইটো আপুনি গোটেইকেইটা আলু পৰঠা বনোৱা হৈ গ'ল।
আৰু ইয়াতে এইকেইটাত মই তেল ব্যৱহাৰ কৰা নাই, তেল লগোৱা নাই। তেল নলগোৱাকৈ মই সেইকেইটা বনাইছোঁ আৰু এইকেইটাত অলপ তেল লগাই দিছোঁ, সেইকাৰণে এইকেইটাৰ কালাৰটো অলপ গোল্ডেন হৈছে। গতিকে চাওক এইকেইটা হৈ গ'ল। এনেদৰে আপোনালোকে ঘৰতে বনাই চাব, বহুত টেষ্টি হয়, বহুত কম সময়ৰ ভিতৰতে বনাব পৰা এটা টেষ্টি ৰেচিপি হয়। আপোনালোকে ট্ৰাই কৰি চাব আৰু আহিবলগীয়া সময়ত মই ভাল ৰেচিপি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আৰু ভিডিঅ'টো চাই যদিহে ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব কেনেকুৱা লাগিল, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।